পোনপ্ৰথমতে আমাৰ ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় কমিটি সকলো বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ। সকলো জিলা কমিটিৰ বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। ব্লক কমিটি প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকলকো মই ধন্যবাদ জনাইছোঁ যে দলীয়ভাৱে মোক আকৌ দ্বিতীয়বাৰৰ কাৰণে টিকেট দিলে। আকৌ এবাৰ ইউপিপিএলৰ সকলো নেতাক মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। কুচুগাঁও সমষ্টিত 2022 ছেপ্টেম্বৰত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে তাতে মোক কেণ্ডিডেট দিয়াৰ কাৰণে আমি আকৌ পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে খেলাৰ কাৰণে সুযোগ পালোঁ। 22 তাৰিখত যিটো নিৰ্বাচন হ'ব আমি কালিলৈ আমাৰ নমিনেশ্যন দাখিল কৰিব আৰু 22 তাৰিখত নিৰ্বাচন হোৱাৰ পিছত 26 তাৰিখত ৰিজাল্ট পাব আৰু আমি জিকি ৰাইজৰ কাৰণে ভাল কাম কৰিম। দেখা গৈছে যে এইবাৰ কিন্তু আপোনাৰ যোৱাবাৰ আছিল প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী, এইবাৰ দেখা গৈছে যে ইতিমধ্যে MLA তেওঁ ৰবিৰাম নাৰ্জাৰী। আপোনালোকৰ যুঁজটো কেনেকুৱা হ'ব? মই এইটো নিজা দলৰ সিদ্ধান্ত। ইউপিপিএলে মোক দিলে, BPF কাক বা দিলে, কংগ্ৰেছে কাক বা দিব, BJPয়ে কাক বা দিব, এইটোৰ লগত আমাৰ মতলব নাই। কিয়নো কুচুগাঁও সমষ্টি আমাৰ জিকা সমষ্টি। ইয়াত যোনে নাহক কিয় ৰাইজে বুজা পালে যে BPFটো 17 বছৰত একোই কাম কৰা নাই। তেখেতসকলে কি কৰিছে? ইউপিপিএলে আজি 4.5 বছৰ বা 5টা বছৰত প্ৰথম পিছ আনিলো। ইয়াত অশান্তি আছিলে, আমাৰ বিটিআৰ অঞ্চলত কোনো শান্তি নাছিলে, বসবাস কৰাৰ কাৰণে বহুত অসুবিধা হৈছিলে, ইয়াত উন্নয়ন হোৱা নাছিলে, ইয়াত বাক স্বাধীনতা জাষ্টিছ আমি পোৱা নাছিলোঁ সকলো ৰাইজে। আজি আমাৰ ইউপিপিএল চৰকাৰ অহাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত শান্তি আহিল, উন্নয়ন হ'ল, সকলো জাতি জনগোষ্ঠীৰে সমিল মিলেৰে আমি থাকিবলৈ পালোঁ। সেইকাৰণে এই গোটেইখিনি কথা চাই ইউপিপিএলক সকলো জাতি জনগোষ্ঠীয়ে সঁহাৰি দিছে আৰু সকলোৱে ভোট দিয়াৰ কাৰণে এতিয়া ৰেডি হৈ আছে। 22 তাৰিখ কেতিয়া আহে এইটোৱে চাই আছে। নাই, এতিয়ালৈকে কণ্টেষ্টেণ্ট এতিয়াও ওলোৱা নাই, ওলাব প্ৰায়। BJP ঘোষণা কৰিব, কংগ্ৰেছ হয়তো বা বিভিন্ন দল সংগঠন আজি ঘোষণা কৰিব পাৰে। এইটো জাষ্টিছ। যোৱা 17 বছৰত বিভিন্ন দল সংগঠন ইয়াত প্ৰতিযোগিতা কৰিবলৈ সাহস কৰা নাছিলে, কিন্তু আমাৰ চৰকাৰে ইউপিপিএলে ইয়াত পিছ আনাৰ কাৰণে সকলোৱে আহিছে। আহক সকলোৱে, গণতন্ত্ৰ দিশত সকলোৱে অধিকাৰ পায়, সকলোৰে অধিকাৰ আছে। কেৱল আহক, আমি সকলোৱে কাম কৰিম আৰু ৰাইজৰ কাৰণে সকলোৱে কাম কৰাৰ কাৰণে আগুৱাই আহিব লাগে।